নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে জেএম ক্ৰিকেট লাইভ। সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। T20 বিশ্বকাপৰ গ্ৰুপ পৰ্যায় মেচ ইতিমধ্যে সমাপ্ত হৈছে। এতিয়া আৰম্ভ হৈছে T20 বিশ্বকাপৰ আচল খেল, মানে টপ 8ৰ খেল আৰম্ভ হ'ব অহা কাইলৈৰ পৰা। 8টা দলক দুটা গ্ৰুপত ভগাই দিয়া গৈছে, গ্ৰুপ 1 আৰু গ্ৰুপ 2। গ্ৰুপ 1ৰ যদি আমি বিষয় ক'বলৈ যাওঁ, গ্ৰুপ 1ত আমাৰ ভাৰত আছে, ৱেষ্ট ইণ্ডিজ আছে, চাউথ আফ্ৰিকা আছে আৰু জিম্বাবৱে আছে। আৰু গ্ৰুপ 2ত আছে পাকিস্তান, নিউজিলেণ্ড, ইংলেণ্ড আৰু শ্ৰীলংকা। ভাৰতৰ খেলকেইখনৰ কথা যদি ক'বলৈ যাওঁ, প্ৰথমখন খেল চাউথ আফ্ৰিকাৰ লগত আছে, যিটো দলে 2024 চনত ভাৰতৰ লগত ফাইনেল মেচ খেলিছিলে T20 ৱৰ্ল্ড কাপৰ। সেইখন খেলত ভাৰতে পৰাস্ত কৰিছিলে বাৰু। বহুত কঠিন হৈছিলে পৰাস্ত কৰিবলৈ। শেষত সূৰ্যকুমাৰ যাদৱৰ সেই সুন্দৰ কেচটোৱে ভাৰতক বিশ্ব চেম্পিয়ন কৰিলে। বহুত সহজভাৱে ল'ব নোৱাৰি। এটা সম্পূৰ্ণ মানে ভাল টিম ক'ব লাগিব, বলিঙৰ ক্ষেত্ৰতে হওক, বেটিঙৰ ক্ষেত্ৰতে হওক, আৰু ফিল্ডিংটো ক'বই নালাগে, দক্ষিণ আফ্ৰিকাৰ বহুত ভালেই কৰে। তাৰপিছতে আমি যদি চাবলৈ যাওঁ, 26 তাৰিখে আছে জিম্বাবৱেৰ লগত। জিম্বাবৱে এইবাৰ T20ত বহুতেই ভাল ফৰ্মত দেখা গৈছে। অষ্ট্ৰেলিয়াৰ দৰে টীমক তেওঁলোকে হৰুৱাইছে আৰু শ্ৰীলংকাকো হৰুৱাইছে। শেষৰ খেলখন আমি খেলিব লাগিব 1 মাৰ্চত ৱেষ্ট ইণ্ডিজৰ লগত। ৱেষ্ট ইণ্ডিজকো মানে বৰ্তমান T20 বিশ্বকাপ ভাল ফৰ্মত দেখা হৈছে, কিন্তু মাজতে তেওঁলোক অলপ বেয়া খেলিছিলে। কিন্তু এইবাৰ বিশ্বকাপত তেওঁলোকে পুনৰ সেই আগৰ ৱেষ্ট ইণ্ডিজ টিমটোৰ দৰে দেখা গৈছে। দুবাৰকৈ বিশ্ব চেম্পিয়ন তেওঁলোক। কিন্তু সেইখন খেলো অলপ বহুত কঠিন হ'ব ভাৰতৰ বাবে। মানে টপ 8ত ক'বলৈ গ'লে এখনো খেল মানে সহজ নহয়। ভাল টিমে আহিছে আমাৰ ইণ্ডিয়াৰ গ্ৰুপটোত। তাকে আমাৰ ৱেষ্ট ইণ্ডিজৰ হওক, জিম্বাবৱে হওক বা দক্ষিণ আফ্ৰিকাই হওক, আটাইকেইখন খেলে অলপ ভালদৰে খেলিব লাগিব। ভাৰতৰ বহুকেইটা সমস্যা বৰ্তমান দেখা দিছে। প্ৰথম সমস্যাটো হৈছে অ'পেনিঙৰ ক্ষেত্ৰত। অ'পেনিঙৰ আমি ফৰ্ম এফালে যদি ফৰ্ম দেখাই আছে ঈশান কিষাণে, কিন্তু আনফালে যদি চাবলৈ যাওঁ, ইজন বেটাৰে ভাল ফৰ্মত দেখুওৱা নাই। এখন খেল খেলিলে সঞ্জু চেমছঙে, তেওঁ বাৰু যি 22-23 ৰান কৰিছিলে নেকি নামিবিয়াৰ লগত, তেওঁ বাৰু ভালেই ফৰ্ম দেখাইছিলে। কিন্তু বাকী আনফালে যদি চাবলৈ যাওঁ, অভিষেক শৰ্মাই এতিয়ালৈকে বৰ্তমান তেওঁ প্ৰথম ৰানটোৱে কৰিব পৰা নাই বিশ্বকাপত। তেওঁ এইটো প্ৰথম বিশ্বকাপ হয়, বিশ্বকাপৰ প্ৰথম ৰানটোৱে তেওঁ কৰিবলৈ সক্ষম হোৱা নাই। লক্ষণীয় হ'ব তেওঁক খেলাই নে সঞ্জু চেমছঙক খেলাই। মোৰ মতেতো অভিষেক শৰ্মাকে আৰু বেক কৰি চাব লাগে। তেওঁ এজন ভাল বেটাৰ হয়। তেওঁ যিদিনা খেলিব, তেওঁ মানে অকলেই খেলখন জিকাই দিয়া ক্ষমতা আছে। তেওঁ তিলক বৰ্মাই খেলি আছে, কিন্তু তেওঁ এটা ভাল মানে ৰান ৰেটত খেলিবলৈ পৰা নাই। বাকী হাৰ্দিক পাণ্ডিয়া আৰু শিৱম ডুবেটো ভালেই খেলি আছে। শেষৰ ফালে ৰিংকু সিঙেও ভাল ফিনিচিং টাচ দি আছে। বাকী বলিঙৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ, বলিঙৰ ক্ষেত্ৰতো বহুখিনি ভালেই দেখা গৈছে। 2 যদি ক'বলৈ যাওঁ, গ্ৰুপ 2 মেচকেইখনো বহুত গুৰুত্বপূৰ্ণ মেচ, মানে ভাল মেচ দেখিবলৈ পাম। ইংলেণ্ড, নিউজিলেণ্ড, শ্ৰীলংকা আৰু পাকিস্তান, আটাইকেইটা টিমেই হেভি। পাকিস্তানৰ লাষ্ট মেচখন তেওঁলোকে ভালকৈয়ে জিকিছে নামিবিয়াৰ লগত। সেই লক্ষণীয় হ'ব কোন দুটা দল ছেমিফাইনেল যায়। গ্ৰুপ 1ত যি দুটা দলে টপ কৰিব, সেই দুটা দল ছেমিফাইনেল যাব, আৰু গ্ৰুপ 2ৰ পৰা যি দুটা টপ কৰিব, সেই দুটা ছেমিফাইনেল খেলিব। গ্ৰুপ 1ৰ টপ দুটা দলে আৰু গ্ৰুপ 2ৰ টপ দুটা দলৰ লগত ছেমিফাইনেল খেলিব। অহা কাইলৈৰ পৰা আৰম্ভ হ'ব ছুপাৰ 8ৰ মেচ। টিমটো লৈ ইণ্ডিয়াৰ যি চাউথ আফ্ৰিকাৰ খেলখন লৈ মই অন্য এটা ভিডিঅ' বনাম। তাকে আজিলৈ আহিছোঁ। চাই থাকিব জেএম ক্ৰিকেট লাইভ। যদি ভাল পাইছে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।